ও ছোৱালী চাবলৈ যাম নহয় টুপিটো অলপ মাৰি লওঁ বাপেকে ৰ ও বাবা ৰে বাবা ও আমাৰ দাহি বাই আহিছেচোন ও পাৰফিউমটো সোনকালে জেগাত থৈ দিয়ে ভাল হ'ব দেই এ হ'ল ও যাওঁৱে আৰু ও দাহি বাই কি ইপিনৰ পৰা সিপিনে ৰুমটোৰ ভিতৰত নাক মাৰি ফুৰিছ ৰাতিপুৱাই ৰাতিপুৱাই কি কথা ক'বলৈ আহিছ মই পাৰফিউম মাৰো নেকি কিবা মই ভাবি আছিলো আকৌ বাহিৰৰ পৰা বোলো ও ভিতৰত পেছা কোকাটোহে সিটি মাৰি আছে ও পেছা কোকা ধাৰতে সিটি মাৰি আছে গোটেই মানে ৰুমটো পাৰফিউম গোন্ধাই পঠিয়াইছ এই এবাৰ মাৰিছো ইমানো যা গোটেই ৰুমটো গোন্ধাই যোৱাকে মৰা নাই নেকি ও এবাৰে মাৰো বা দুবাৰে মাৰো কিয় মাৰিবি কালি হেতু মই অৰুণোদয় পইচা পাই পানি 300 টকা দি আনি থৈছো হে গোটেইটো মানে ফেস ফেসা আধা ধুনা উৰুৱাই দিলি নালায়ক তুই এইটো নিজে কাহানি পা তেনেকুৱা এটা আনি পাইছ হে ও ক্ৰীম এটা আনি পাইছ কোনোবা দিনা ও মই হলে আনি থলে একদম জোতাৰ পৰা টুপিলৈকে মাৰি দি ফেস ফেসাই ঐ ৰচোন ৰ সাধাৰণ তোৰ ভাগৰ পাৰফিউমটো অকমান মাৰোতে তই ইমান কথা শুনাই দিলি যে ও কবালে যাব টাইমত তই এনেকে বক কেলে হয় তোক কিবা বায়েকৰ নামত কলংকৰ যেনহে লাগে দেই ও ভায়েকটো ছোৱালী চাবলৈ ওলাইছে বায়েকে যিখনহে বকিছে ও কৃষ্ণ আৰু এটা কথা দেই এই পাৰফিউমটোৰ কাৰণে মোক কিমান উলটা পুলটা কথা নকবি আকৌ কিবা খং উঠিব তোক মই পাৰফিউমে পুতি থৈ দিম গম পাইছ ও কি কলি কি বায়েকৰ নামত কলংক যেন লাগে সি একেবাৰে এনে গোটেই কয়লাখন শিৱ বাবাটো নহয় ছোৱালীহে চাবলৈ যাবি বিশ্ব জয় কৰিবলৈ নেযাওঁ নহয় পাৰফিউম মাৰি নগলেও পছন্দ কৰিব গৈছে ছোৱালী চাবলৈ এবাৰ লগাই 34 নম্বৰ ধৰি দিলে যাও আজিলৈকে কিন্তু ও এজনীও আনিবই পৰা নাই ও 10টাই বাজিব হ'লচোন ও ফুপ সিংডাল এতিয়ালৈকে অহাই নাই যে ও পদুলিলে চাই কিবা চকু টকুহে বিষাই গৈছে গা পাই এই ভেটি পিতালা বজা ও কি হ'ল পাপা ও ৰাতিপুৱাই ইমান ধুনীয়া ভাষাৰে সম্ভাষণ জনাইছা যে তইনো পিছে এই ৰাতিপুৱাই কি নঙলা মুখত ইগিলি পিগিলি কৰি আছ কা বাপেৰৰ মুটো চাই আছ আহা ও বাপেৰৰ মুটো চাই থকা নাই ও ফুপ সিং দাক চাই আছো ও হেডালক আকৌ ৰাতিপুৱাই জুপি থাকিবলৈ হ'ল কি তোৰ পাপা আমি আজি ছোৱালী চাবলৈ যাম নহয় ও ফুপ সিং দাই লগ ধৰিছে ফুপ সিং দাৰ লগত ফুপ সিং দাৰ কাৰণে সেই ছোৱালী চাবলৈ যাওঁ তোমালোকক পিছত নিব বোলে এতিয়া অকল মোক লগ ধৰিছে আকৌ পুতুকন ময়ো যাম কি ময়ো যাম মোকহে লগ ধৰিছে তুমি কেলে যাবা আকৌ ৰাম মই গলো বুলিয়ে তই কি যাব নোৱাৰি দিয়ে নেকি একো নহয় বল দুইটা গৈ আহোগে বল আহা পাপা তুমি কথাটো বুজা নাই আমি বাই কথা যাম তোমালোকক যেতিয়া ছোৱালী পছন্দ হ'ব তেতিয়া ছোৱালী আনিবলৈ যাওঁতে লৈ যাব তেতিয়াতো ডাঙৰ গাড়ী ল'ব ন এতিয়া অকল চাবলৈহে যাম বাই কথা আমি দুটা হাউতকে চাই থৈ আহোগে এইবিলাক চব তোৰ কাৰণে হৈছে যেতিয়াই ছোৱালী চাবলৈ নাযাওঁ কিয় কোনো দিন শান্তিমতে ওলাই যাবলৈ নাপাওঁ ক'ত পছন্দ হ'ব চাওঁ আঁতৰ হকুলা মেকুৰীবোৰ মুখৰ আগৰ পৰা কি কলি কাক কোলা মেকুৰী ক'বলৈ আহিছ হা নিজে পছন্দ কৰিব নাজানো ইজনী বোলে চুলিখিনিহে চুটি কোনোবাজনী আকৌ বোলে ভৰি হাতকেইটাহে লাহি নহয় কোনোবাজনী আকৌ বোলে ভেটেছি নিজৰ কাৰণে পছন্দ নহয় সেইটো হ'লে ক'ব নোৱাৰো এতিয়া মোৰ কাৰণেহে তোৰ ছোৱালী পছন্দ হোৱা নাই না শুনিছ নাই এইপিনে আছোন এইপিনে হাউতকে এইপিনে এই মানুহটো মানে কিবা এখন কওঁতে চিঞৰ বাখৰ নকৰাকে থাকিব নোৱাৰে আৰু দেই কি হ'ল কেলে চিঞৰ বাখৰখন লগাই আছেনো বাৰু আহা কিবা এটা দৰকাৰত মাতিলে কেলে এনেকুৱা হুলস্থুলখন কৰি ওলাই আহ বাৰু হা এনে মাতিছো বুলি ভাবিছ নেকি ডাব এটা লৈ আন আকৌ আলহীখিনি নাহোঁতে মাংসটো কাটি ডাবত ধুনীয়াকে ভৰাই থৈ দিওঁ তাৰপিছত আলহী আহিলে তই তেলত চেও কৰি দিলে হৈ গ'ল আৰু আলহী অহা পিছত নহ'লে মাংস কাটিলে বৰ কটং কাটাং কৰি থাকে শুনিবলৈকে বেয়া লাগে যা মোলে ভেবা লাগি চাই থাকিব নালাগে হাউতকে গৈ ডাব এটা লৈ আনগে যা মই এনে ভেবা লাগি চাই আছো নিজে মতা কাৰণে আহিছো হেতুকে ডাইৰেক্ট কৈ দিলে কি হয়নো এইপিনে আছোন এইপিনে বুলি এনে চিঞৰি থাকিব একেচতে ডাব এটা লৈ আনচোন বুলি কৈ দিয়াহেঁতেন হৈয়ে যায় হ'ব যা এতিয়া কলো নহয় আনগে যা ৰচোন হেৰি নহয় মাজনীয়ে কি কৰি আছে হয় সোনকালে ওলাবলে কগে যা ওলাবলে কগে মানে মই কাপোৰ কানি পিন্ধাই পুৰা ৰেডি কৰি থৈছো তাই মেকআপ মাৰি আছে চাগে এতিয়া মেকআপ মাৰি আছে নহয় বুলি ক'লে নহ'ব নহয় অকমান দেৰি আগত ফোন কৰিছিলে ল'ৰা আহিবলৈ ওলালেই নহ'লে সেইপিনে ল'ৰা আহি পাবহিয়ে এইপিনে ওলাই নহ'ব কি কৰিছে এবাৰ সুধগে যা চব মানে এই বাপেক জীয়েকৰ পৰা কিবা শান্তি নাই মাজনী ওলাই হ'ল নে কি হয় তোৰ ওলাই আছো নহয় মেকআপটো অকমান ধুনীয়াকে কৰি লওঁ আকৌ তোমালোকৰ পৰা মানে একেবাৰে শান্তি নাই দেই ওলাই থকা টাইমতো কেনেকে চিঞৰ বাখৰ লগাই আছা শুনিলে জীয়েৰৰ ভাষণ শুনিলে ওলাই আছে হেনো মেকআপ মাৰি আছে হ'ব দে ছোৱালী মানুহ যেতিয়া অকমান মেকআপ মাৰিবই লাগিব ন যা তই ৰখি থাকিব নালাগে হাউতকে গৈ ডাবৰটো লৈ আনগে যা মাংসটো কাটি লওঁ কি ছোৱালী চাবলৈ বাই ক'ত যাব চাবলৈহে কিবা আনিবলৈ নহয় হ'লেও আৰু পাই ছোৱালী চাবলৈনো বাইকত যায় নে বয়সীয়াল মানুহ দুজনমান লৈ যোৱাহেঁতেনহে ভাল হ'লহেঁতেন আমাৰবিলাকক মতাহেঁতেন আমি গ'লোহেঁতেনতো খানাটো ভালকে খাবলৈ পালোহেঁতেন নতুন মিতুৰ ঘৰ খানা বুলি ক'লে লোভে লাগি যায় পাই ফুপ সিং আহি ওলালেহি মই যাওঁ দেই ফুপ সিং ছোৱালী চাবলৈ অকলে ওলালি যে আমাৰ ভোক পাত্তাই নিদিলিচোন ভাবিছিলো ফুপ সিঙৰ ছোৱালী চাবলৈ যাবলৈ খবৰটো দিব হপাই এতিয়াহে গম পাওঁ সেই পুতুকনৰ মুখে বোলে বাইকতহে যাব ককাইদেউ আজি চাবলৈ যাওঁ হে পছন্দ হলে নিশ্চয় মাতিম পছন্দ হলে বুলি নহয় আৰু বহুত কেইজনী চালিগে এইজনী পছন্দ কৰি একদম দিন বাৰ চিঙি ফিক্স কৰি থৈ আহিবি আমি আনিবলৈহে যাম তেতিয়া চাওঁচোন বাৰু কি হয় গৈ চাওঁ চব পিনে মিলিব লাগিব নহয় আকৌ
ৱে ফকচিংদা ৱে বলক ইয়াত এতিয়া কথা মহলা মাৰি থাকিলে যি দেখিছো ইয়াতে 12 বাজিব গৈছো ৰবা ককাইদেউ যাওঁ দেই চিঙা কটা হলে খবৰটো দিম বাৰু যা ভালকে যাবি লাহে যাবি ছোৱালী চাবলৈ গৈছো বুলি বৰ উৰি নাযাবি জানো পাই ফুপ চিঙিহে জানে আৰু এজনী পচন্দ কৰে নে নকৰে 30-40 জনীমান হলে চাগে পচন্দ নহয় এইজনীয়ে বা কি গায় কোনোবাজনী বোলে চাপ কোনোবাজনী কব তাতকে বেছি ওখ কোনোবাজনী কব আকৌ বুলিব ঢেপেচি কোনোবাজনী হেনো সেই হাত ভৰি লাহি নহয় ভগৱানেহে জানে আৰু ফুপ চিঙৰ কাৰণে ছোৱালী আছে নে নাই নে ভাত পাতি থৈছিলো নহয় এইকেইটাৰ লগত কথা মহলা মাৰি থাকোতে পাহৰিছিলোৱে যাওঁ জ্বলিয়ে যাব নহলে ভাত চাইকেল নহয় টিলিঙা ডেকা নহয় টিলিঙা ঢলা পথাৰত হেই পুতুকন মেনে থাকা কি গাইছা এখন নেগাবা আকৌ কোনোবাই দেখিব লাগিলে এইকেইটা বুলিব পগলা হল বুলিহে ভাবিব নেভাবে কোনে ভাবিব গান গালে কি পগলা হয় নেকি মানুহ কৈছাহে হয় সূৰ্যৰ মুখত কোনে সোপা দিব পাৰিব হয় সেইটো নোহোৱা নহয় বাৰু বাদ দিয়ক এইবিলাক তেতিয়াহ'লে হেৰি নহয় ফকচিংদা মিঠাই ল'ব লাগিছিলে নহয় ক'ৰ পৰা ল'বগে তাকেহে পাই এই বৰুৱা হোটেলৰ পৰাই লৈ ল'ম নেকি ন বৰুৱা হোটেলৰ মিঠাইকেইটা খাবলৈ অকমান মজা লাগে বাৰু তাৰ পৰাই লৈ ল'ব লাগে হয় তাৰ মিঠাইবোৰ একদম ফ্ৰেছ বনাই ব'লা তেতিয়াহ'লে বৰুৱা হোটেলৰ পৰাই 2000 মান টকা মিঠাইকে লৈ লওঁগে 2000 টকা মিঠাই ইমানকে ল'বনে পুতুকন কথা আছে ছোৱালী চাবলৈ যাওঁতে সেই মিঠাইয়ে মেইন আৰু কিয় বা পুতুকন তোমাৰ সেইখন নাটক জানিবলৈ বহুত বাকী আছে বুজিছা বহুত বাকী আছে মেইন সেই মিঠাই টোপোলাটোহে আকৌ মিঠাই টোপোলাতে ছোৱালী ঘৰ মানুহে বুজি যাব লাগিব ল'ৰাৰ পকেট কিমান গহীন হে তেনেকুৱা কথাহে নেকি তেতিয়াহ'লে 5000 মান টকা মিঠাই লৈ ল'ব লাগে ছোৱালী পকৰতে দৌৰি আহিব নিবলৈ অহা খৰচটো বাচি যাব হেই ৰবাহে তুমি মানুহ মাৰি দিবা কেনেবাকে কেঞ্চেল হ'ব লাগিলে ইমানখিনি টকা এনে যাব নহয় আকৌ নহয় ইমানখিনি মিঠাই নিয়াৰ পিছত বিয়া কেলে কেঞ্চেল হ'ব আকৌ পুতুকন মই ছোৱালী চাওঁতে মোৰ পুৰা অভিজ্ঞতা হৈ গৈছে গম পাইছানে কেনেবাকে যদি দেখিবলৈ বেয়া চেয়া হয় ঢেপেচি হয় ছোৱালীয়ে পচন্দ কৰিলে নহ'ব নহয় ময়ে যদি কেঞ্চেল কৰোঁ তেতিয়া সেইটো নোহোৱা নহয় বাৰু আমাৰ তেনেকুৱা অভিজ্ঞতা নাই যে সেইটো কাৰণে মানে যিটোকে ভাল দেখিছে সেইটোকে কৈ দিছো আৰু বলক আগ চকা দাঙি উৰুৱাই দিয়ক বৰুৱা হোটেলত তেতিয়া মিঠাইটো লৈ লওঁগে নে কি কয় ৰুমটো বাৰু বৰ ধুনীয়াকে সজাই থৈছে দেই শুনিছ নাই মাজনী ওলাই হ'ল নে নাই এই চব মানে শুনে নে নুশুনে নে ভগৱানেহে জানে আৰু মাতি থাকিলেও মাত দেখা নাই আলহী আহি পাবহি এতিয়া সোনকালে ওলা ফকচিংদা মিঠাই মোনাটো ইমান গধুৰ হৈ গৈছে হাতখন কিবা চিঙি নিউহে কৰিছে গধুৰ নহ'ব কেলে 2300 পুৰা মানে একদম 2300 টকা মিঠাই লৈ লৈছো নহয় গধুৰ হ'বই আকৌ নিচিঙে ভালকে ধৰা 2300 টকা লৈ ল'লে নেকি সেই তুমি কোৱা আগতে মিঠাই টোপোলাতে ফুচুল খাই যদি ছোৱালী কেনেবাকে পকাই গুচি আহে ভালে হ'ব ন খৰচ এটা কমি যাব সেইটো কাৰণে বোলো অকমান বেছিকে লৈ লওঁ বুলি লৈ লৈছো হয় নেকি মজা ফকচিংদা ফোন এটা লগাওক গাঁওখন এইখনে নহয় জানো পালোহি আছাগে কেনেবাকে আকৌ পাৰ হৈ গুচিয়ে যামগে এইটো নেযাওঁ মই চিনি পাওঁ নহয় চিনি পাওঁ মানে আপুনি মানে আগতে এণ্টি মাৰিলেহি এইটো আগতে এণ্টি মৰাহি নাই মোবাইলত কেলে কথা পাতি নাথাকো জানো সেই কথা পাতোতে গোটেই ডিটেইলছটো লৈ থৈছো আকৌ মই আকৌ ভাবিছো ছোৱালী চাবলৈ যাওঁ বল পুতুকন বুলি কৈছে বোলো নতুনকে চাবলৈ যায় হপাই আগতে মানে দেখাই শুনাই গোটেই ফেনাই থৈছে পুতুকন তুমিও বৰ কিবা লাজ লগাকে কৈ দিয়া দেই ক'তনো ইমান ফেনাই থাকো কেতিয়াবা কল এটা কৰো আৰু এই আহিম বুলি কোৱাৰ কাৰণে যেনিবা ঠিকনাটো লৈ থলো হলেও অংক একেটাই সেই চাপৰি যোৱাটোকে খোজা বোলে কোনোবাই হৰণ মাৰিছেচোন আলহী আহি পালেহি হপাই দেই শুনিছ নাই পদূলিত কোনোবাই গোটেইখন হৰণ বজাই আছে আলহী আহি পালেহিয়ে চাগে মই আলহী আগবঢ়াই আনোগে তামোল চালি কাটি একদম আলহীক দিব পৰাকে ৰেডি কৰি ৰাখ আলহী পালেহিয়ে নেকি যাওক বাহিৰলৈ ওলাই যাওক আগবঢ়াই আনোগে যাওক তামোল চালি কাটি মই চব ৰেডি কৰিয়ে থৈছো বাৰু মুনুকন ফুপ চিঙি আজি ছোৱালী চাবলৈ গৈছে নহয় গম পাও নাই তই কোনে ক'লে তোক পুতুকনে ক'লে আকৌ লগত পুতুকনো গৈছে দুইটা হেনো বাইকত গৈছে বুলি কোৱা শুনিছো পুতুকনে ক'লে তই বিশ্বাস কৰিয়ে ললি মানে তই মিছা কথা ক'ব নেকি আৰু কিবা তই পুতুকনক চিনি পাবলৈ বহুত বাকী আছে বুজিছ কম্পিত পুতুকনৰ কথা আৰু বালিত মোটা একেটাই চাউতকে শুকাই যাব নহয় জহনি মৰা সঁচাকে বাপেকেও কৈছে নহয় বাপেকে কিবা মিছা কথা ক'ব নেকি আৰু বাপেকেও কৈছে যদি বাৰু কথাটো বিশ্বাস কৰিব পাৰি অকল যদি পুতুকনে কৈছে সেইটো কথা কিন্তু বিশ্বাস কৰিব নোৱাৰি দেই ফুপচিংদা অথনিৰ পৰা হৰণ মাৰিছো এতিয়ালৈকে কোনো জনপ্ৰাণী এটাও দেখা দেখি নাই যে তাকেহে ইমান দেৰি হ'ল কোনো ওলাই অহা নাই যে নে কেনেবাকে আমি এৰাপলীয়া ঘৰৰ মুখৰ আগতে ৰখি লৈ হৰণ বজাই থকা নাইতো আলহী পালাহি নে পালোহি বাটত আহোঁতে একো অসুবিধা হোৱা নাইতো 9-6-15 কৰি বাটত একো অসুবিধা হোৱা নাই বাৰু বোলো হয়নে 8-8-16 কৰি তেতিয়াহ'লে ভিতৰলৈকে আহিব লাগে আৰু বলক আমি গৈ আছো বলক আহা মোৰ পিছে সোমাই আহা ডেকা ল'ৰাহঁত ফুপচিংদা চচুৰ বৰ মালামাল যেন লাগিছে দেই ৰবাহি এতিয়ালৈকে ছোৱালীজনীয়ে দেখি পোৱা নাই তুমি একেবাৰে চচুৰ বনাই দিলা আহা ভিতৰলৈ সোমাই আহা গৈ আছো ফুপচিংদা বলক সোনকালে বলক
বহা ডেকা ল'ৰা বহা বহা হেৰি এই কিবা এটা আনিছিলো এইটো লৈ যাওক বাৰু ভিতৰলৈ অ হয় নেকি ৰবা গৈছো এইটো লওক পুৰা 2300 টকা 2300 টকা কি আকৌ সেইটো নহয় আপোনাক কোৱা নাই পুতুকনে হেৰি মানে কাণত হেডফোন লগাই কথা পাতি আছে সেই লাইনত থকা জনক কৈছে মই বোলো আকৌ কি 2300 টকা বাৰু তোমালোকে বহাচোন মই হাউতকে ভিতৰৰ পৰা আহিছো দেই ঠিক আছে যাওক এই পুতুকন কি হ'ল হাই লাহে লাহে কি 2300 টকা বুলি কৈছা বেকা বেকিকে মিঠাই হিচাপটো দি দিছো আকৌ তেতিয়াহে গম পাব দৰা কিমান পকেট গৰম হাই তাৰিকা তুমি মানুহ মাৰি দিবা দেই কি মাৰি দিবা আকৌ তেতিয়াহে গম পাব দৰা পকেটটো কিমান গৰম বৰ ধুনীয়াজনী লাগিছে দেই তোক ঐ মুখত খালি কাপোৰখন ল'বলৈ নেপাহৰিবি আকৌ সেইটো আমাৰ বংশ পৰম্পৰা হয় নেপাহৰো মা নেপাহৰো ঐ তহঁতি দুজনীয়ে ইয়াত কি কৰি আছ হা আলহীক কেলে তামোল চালি দিব লাগে নহয় আলহী অনা মিঠাই মই পাকঘৰতে থৈ আহিছো বৰ এদম মিঠাই আনিছে বুজিছনে দৰা গহীন যেনে পাইছো আন সোনকালে তামোল চালি লৈ আন হয় নেকি বলক আমি দুইজনীয়ে তামোল লৈ গৈ আছো বলক মাজনী কেনেকুৱা লাগিছে এবাৰ চাই দিয়কচোন বৰ ফেণ্টাষ্টিক লাগিছে কিন্তু হেৰি আকৌ মাজনী মুখত কাপোৰখন ল'বলৈ নেপাহৰিবি আকৌ সেইটো আমাৰ বংশ পৰম্পৰা হয় দৰাইহে তোক নিজে চাব তই মুখখন আগতীয়াকে দেখুৱাব নালাগে আকৌ ঠিক আছে পাপা ঠিক আছে দে তহঁতি দুজনীয়ে তামোল চালি লৈ আহ তেতিয়া মই আলহীৰ লগতে কথা পাতোগে দেই বলক আমি গৈ আছো বলক মাজনী বল আলহীক তামোল দিওঁগে বল বলা আমাৰ ফুপচিংদা ভিতৰৰ পৰা হাউতকে আহোগে বুলি গ'ল যি গ'ল আমো নাই ফৰ্মঠিও নাই যে তাকে হেপাই মাজনী আন আলহীলে তামোল চালি কিবা কিবি আন আকৌ আলহী অহা খবৰটো দি থৈ আহিলোগে আকৌ নহলে আলহী আহিছে বুলি গমেই নাপাব নে কি কোৱা বাৰু হয় বাৰু দেই আন তামোল আন আলহী বহিছা নে বহিছো মাজনী আলহীক তামোল দিয়া তামোল দিব বাৰু ৰ'বচোন এইখিনিতে কথা এটা সুধো হাউতকে বেয়া চেয়া নাপায়তো নেপাও কিয় বেয়া পাম আকৌ কি সুধিব খুজিছা সুধা কি সুধিব খুজিছা মানে কইনাজনী মুখখন কাপোৰখনে ঢাকি থৈছে যে কেলে সেইটো কথা কথাটো মই বুজি নাপালো নাই অন্য বিশেষ একো কথা নাই এইটো আমাৰ বংশৰ এটা পৰম্পৰা মানে আমাৰ বংশত যোনেই ছোৱালী চাবলৈ নাহক কিয় ছোৱালীজনী মুখখন প্ৰথমতে এই চাবলৈ অহা দৰাজনেহে কাপোৰখন আঁতৰাই চাব পাৰিব এতিয়া বুজিলানে সেইটো কথা বুজিলো এতিয়াহে বুজিছো মই বোলো আকৌ কইনাজনী মুখখন কেলে ঢাকি আনিছে আন মাজনী আন তামোল দেহিয়া তামোল দেহি মানে তেতিয়া কাম এটাকে কৰিব লাগে আৰু কি কাম বা পুতুকন কি কাম মানে হেৰি আকৌ আমি তামোল চালি খাওঁ মানে তেতিয়াহ'লে সেই দৰায়ো কইনা মুখখন চক নে কি কয় বাৰু বঢ়িয়া একদম সুন্দৰ কথা কৈছে কিন্তু দেই আমাৰ ডেকা ল'ৰাই যা মাজনী এখেতক এই বাহিৰৰ ৰুমলৈকে লৈ যাগে যা তহঁতি তাতে কথা পাতগে যা দে আমি তেতিয়াহ'লে তামোলকে চুবাও ন ঠিক আছে পাপা ফুপচিংদা তেতিয়াহ'লে যাব লাগে আৰু হেল্ল' হেণ্ডচাম আহা আমি বাহিৰৰ ৰুমলৈকে যাওঁ যোৱা লাজ কৰিব নালাগে যোৱা তোমালোক বাহিৰৰ ৰুমলৈকে যোৱা ব'লা তেতিয়াহ'লে তেতিয়াহ'লে আমি তামোলকে চুবাও নে কি খোৱা তোমালোকৰ এইটো কিন্তু বৰ সাংঘাতিক নিয়ম দেই এনেকুৱা নিয়ম মোৰ জীৱনত মই প্ৰথমবাৰ পাইছো আকৌ মোৰ জীৱনত প্ৰথমবাৰ পাইছো মানে তুমি মানে আগতে কেইবাবাৰো ছোৱালী চাবলৈ গৈছিলা নহয় কেলে লগৰবোৰৰ লগত যাওঁ যে তেতিয়া মানে ক'তো এনেকুৱা নিয়ম নাই দেখা এই মোৰ ছোৱালী চাবলৈ আহোঁতেহে প্ৰথমবাৰ দেখিছো মানে সেইটো কৈছো মই তেতিয়াহ'লে মই কাপোৰখন আঁতৰাই চাব পাৰোনে পাৰা মা ভেন্দি ভাজি কি হ'ল আকৌ এইটো সেটেতে হ'ল হপাই কি হ'ল মাজনী কি হ'ল মা এইটো লৈ চোৱা সেটেতে হ'ল হপাই সৰ্বনাশ কিবা বেমাৰ চেমাৰ আছিলে নেকি হয় কি হৈছে কি হৈছে মানে দেখা নাই কেনেকে চিকলাং খাই পৰি গ'ল কিবা বেমাৰ চেমাৰ আছিলে নেকি ফুপচিংদা ভাগতো একো বেমাৰ নাছিলে নহয় হঠাতে হ'ল কি আকৌ ফুপচিংদা আপোনাৰ হঠাতে কি হৈ গ'ল বাৰু আপোনাৰ মৰণো এনেকেহে লিখা আছিলে নে বাৰু ফুপচিংদা আমাক কিন্তু ইমান সোনকালে আপুনি এনেকে এৰি থৈ যাব বুলি ভবা নাছিলো দেই এনে নকয় দেই আগৰ বুঢ়া লোকে বোলে চৰণেহে জানে মৰণৰ ঠাই কোনে জানে আজি যে ছোৱালী চাবলৈ আহোঁতে ফুপচিংদা ভাগৰ মৰণ লিখা আছিলে বুলিও ভাইটি ফুপচিঙৰ কিবা বেমাৰ চেমাৰ আছিলে নেকি হয় বেমাৰ নে ফুপচিংদা ভাগৰ বেমাৰ বুলি আজিলৈকে শুনাটো নাই দেখাও নাই আজিলৈকে মানুহটো একো এটা বেমাৰ নাই হৈছিলে ফুপচিংদা ইমান সোনকালে আমাৰ মাজৰ পৰা আপুনি কলে গুচি গ'ল বাৰু জহনী মৰা তই মোলৈ ভেবা লাগি চাই কান্দি থাকিব নালাগে কইনাজনীলে চাহ চোন এবাৰ কইনাজনীলে চাহ ইয়াৰ পৰা সোনকালে পলোৱা ধান্দা এটা মাৰ ফুপচিঙৰ মুখখন কিবা হিলা নিচিনা লাগিছিলো নাই মৰা হপাই গম পাইছা না ভাইটি হয় মইহে পাহৰি গৈছিলো ফুপচিংদা ভাগৰ বৰ সাংঘাতিক বেমাৰ এটা আছে জানে নে কি বেমাৰ হয় ভাইটি ধুনীয়া বস্তু দেখি পালে কি হৈ যায় নিজেই ক'ব নোৱাৰে হাফ ফেল হয় হাৰ্ট এটেক হয় ঠাচকে পৰি যায় এতিয়া কি হ'ব পিছে
একো নহয় আপোনালোকে অকণমানো চিন্তা নকৰিব মানে ঘপককে নবক দেখা পালা যে সেইটো কাৰণে বেহুচ হৈ পৰি গৈছে হাৰ্ট এটেক থকা মানুহটো এতিয়া থেৰাপি দিব লাগিব মই লৈ যাওঁ এই হস্পিটেললৈ লৈ যাওঁ দেই আপোনালোকে ইয়াতে ৰখক ভাল হ'লে আকৌ আহি আছো বাৰু মই লৈ যোৱা পাই সোনকালে লৈ যোৱা হস্পিটেললৈ তুমি ভৰিখনত ধৰি কি কৰা আকৌ মই নে হাৰ্ট এটেক থকা মানুহ যে থেৰাপি দিব লাগিবতো এতিয়া হাৰ্ট এটেক থকা মানুহক হস্পিটেললৈ এনেকৈ নিয়ে জহনি মৰা অকণমান লাহে চোচৰা কিবা কোৱা নিচিনা শুনিছিলো পটককে নাই একো কোৱা নাই হাৰ্ট এটেক থকা মানুহটো মাজে মাজে মুখখন এনেকে মেল খাই যায় জানো পাই হাৰ্ট পেচেণ্ট মোৰ জীৱনত প্ৰথমবাৰ দেখিছো যে এনেকে চুচুৱাই নিব লাগে যদিও নাজানো আৰু সি জানে চাগে সেইটো কাৰণে তেনেকে চুচুৱাই নিছে বুজিছা হ'বও পাৰে বুজিছে মই যিটো ভাবি আছিলো সেইটোকে হ'ল তুমি কি ভাবি আছিলা নহয় কি ভাবি আছিলা মানে জীয়েৰলে এবাৰ চাওকচোন সাজি কাচি অল্প ধুনীয়াজনী হৈ আছিলে হা মই ঠিকেই ভাবিছিলো আলা পোচা ল'ৰাই আমাৰ ছোৱালী দেখিব লাগিলে হাফ ফেল হৈ পৰিব বুলি ভাবিছিলোহে এইটো বেহুচেই হ'ল বাপৰে বাপ পুতুকন যিটোহে টানন দিলা কঁকালে মত মতাই গ'লগে অকমান দেৰি কষ্টটোকে সহ্য কৰিব পৰা নাই যিজনী চাবলৈ আহিছিলে সেইজনী কেনেবাকে বিয়া পাতি গোটেই জীৱন তাই জ্বালাবিলাক কেনেকে সহ্য কৰিলেহেঁতেন হয় ব'লক এতিয়া কঁকাল ফিটাই থাকিব নালাগে আহি দেখেহি বুলিহে ভয় ব'লা অকমান আঁতৰত গৈ লাগিলে কঁকাল পুনামগে ইয়াত আৰু 1 ছেকেণ্ডো ৰখি নাথাকো দেই হেই তেৰিকা আপুনি আৰু অকমান দেৰি পিছত কাপোৰখন উলিয়াই চাব নোৱাৰিলে হা ইমান চাওঁ লাগি আছিলে নে অকমান আগত চাই মই কি ভুল কৰিলো নো কি ভুল কৰিলো 2300 টকা মিঠাই আনি এপিছো খায়ে নেপালো এনেই আনিলো দেই ইমান গাল মিঠাই হ'ব পুতুকন উঠা বাইকত উঠা এতিয়া তুমি মিঠাই মাথা মাৰি থাকিব নালাগে কেনেবাকে আহি দেখিবহি লাগিলে সৰ্বনাশ হ'ব আকৌ